Hello everyone, good evening. আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু ভিডিঅ'টো একেবাৰে সন্ধিয়া আৰম্ভ কৰিছোঁ বুলি ক'ব পাৰি আৰু আজি আমাৰ ৰুমলৈ আহি আছে ডিমুৰ পৰা মোৰ বা ভিন্দো আৰু টুকু আচলতে টুকুহঁতৰ এতিয়া গৰম বন্ধ যে সেইকাৰণে টুকুৱে কৈয়ে আছিলে পৰীক্ষা দিয়াৰ আগৰ পৰাই আৰু গৰম বন্ধৰ আগৰ পৰাই যে এবাৰ গৰম বন্ধত মাহী ঘৰত কিন্তু কেইদিনমান থকাকৈ যাম গতিকে সেই গৰম বন্ধ খুলিবলৈ হ'ল এতিয়াহে আহিবলৈ সময়টো মিলিছে সেই দুদিন তিনিদিনমানৰ কাৰণে তাই এতিয়া থৈ যাবলৈ বা আৰু ভিন্দুৱে এনেকৈ আহি আছে আৰু ডিমুৰ পৰা ওলালে বাৰু আৰু ইমান গৰম পৰিছে দিনত সেইকাৰণে সিহঁতি লাহে ধীৰে আহিছে আৰু ৰাতি সাজ খাই মেলি লাহেকৈ যাবগৈ বা থাকিবও পাৰে কি হয় মানে অহাৰ পাছতহে গম পাম গতিকে বোলো ভিডিঅ'টো আৰম্ভ কৰি থৈ দিওঁ আৰু চাই থাকিব ভিডিঅ'টো যি পাৰোঁ শেষৰলৈকে দেখাই যাম দেই গৰম বন্ধ বুলিলে আচলতে মাহী মামা এনাই এইবিলাকৰ মানে মুখটোৱে বেলেগ তো আগৰ মানে আমাৰ সেই গৰম বন্ধৰ স্কুলীয়া দিনৰ মানে সেই দিনবিলাক মনত পৰি যায় আৰু চাওঁতে গৰম বন্ধ সেই ছামাৰ ভেকেশ্যন খুলিবলৈ হ'লেই আৰু পটককৈ দিনবিলাক যায়গৈ আৰু গৰমটো এতিয়া বেছিকৈ পৰিবলৈ লৈছেহে ইফালে গৰম বন্ধটো আধা আধি কি আৰু আধাতকৈ বেছি শেষেই হ'ল খুলিবলৈ মাত্ৰ চাগে এসপ্তাহমান আছেগৈ তো চাই থাকিব ভিডিঅ'টো A few moments later আৰু এইফালে চাওক আমাৰ বাইদেউহঁত পাই গ'লহি পায়ো মানে চাহ তাহ খাই ভিন্দো গ'লেই ভিন্দোক ভিতৰত নেদেখালোঁ পাছত ক'ম বাৰু কেলৈ নেদেখালোঁ আমাৰ টুকু গৰম বন্ধত ফুৰিবলৈ আহিছে শেষৰ মুহূৰ্তত মাহীয়েক মহায়েকৰ ওচৰত হয় নাই কেনেকুৱা লাগিছে মনটো ভাল লাগিছে সোণমানো নাই সোণমানো অলপ ফুৰিবলৈ গ'ল তাই আপাই এখেতৰ সৈতে তো সেইকাৰণে সিহঁতি তিনিটা আহিছিল আৰু ভিন্দো গ'লগৈ এওঁ থাকিলে আজি ৰাতিটোৰ কাৰণে থাকিছে ভাল লাগিব এবছৰমান থাকিব অঁ যোৱা বছৰ গৰম বন্ধত আহিছিল তেতিয়া আমি নতুনকৈ ৰুম লৈছিলোঁ দেখিছিলে চাগে ভিডিঅ'ত নতুন হৈ আছিলে ৰুমটো ঠিক আছে চাই থাকিব এতিয়া খানা বনাব লাগে খালি এদিন টোপনিয়াব ইফালে কুকুৰা মাংস বনি আছে এইফালে আমাৰ আলহী পানী খাইছে ঢুকে পানী খাই গৈছে ফ্ৰিজৰ পানীহে খায় মানে ফ্ৰিজৰ পানী খালে বেয়া গম পোৱা নাই ফ্ৰিজৰ পানী স্বাস্থ্যৰ পক্ষে বেয়া নে ভাল আপোনালোকে কমেণ্টত জনাই দিব দেই এই তেতিয়া গম পাব মই বাৰু নাখাওঁ আগতে খাইছিলোঁ এতিয়া এৰিলোঁ মায়ে এখেতে নিদিয়ে খাবলৈ নিজেও নাখায় আৰু আমাৰ ফ্ৰিজত তেনেকৈ পানী খায় নহয় আজি এইফালে আলহীৰ কাৰণে থোৱা হৈছে স্পেচিয়েলি মানে ভিনিৰ কাৰণে থৈছিলোঁ ভিনি ইমান লৰি ৰৈ থাকিব নোৱাৰে একে ঠাইতে তেনেকুৱা থাকে ন বহুত মানুহ জল্দি আৰু ইমান সোনকালে ভাত নাখাওঁ বুলি কৈছে সেইকাৰণে গ'লগৈ ভাত নাখালে চাহ খালে আৰু গ'ল আৰু দেখাবলৈও নহ'ল আৰু ইমান ভিডিঅ' চিডিঅ' ইমান ভাল নাপায় আৰু কেতিয়াবা ওলায় লাজো লাগিলে অকণমান আৰু অকণমান দেৰি থকা হ'লে উলিয়ালোহেঁতেন আহি পাইছে তোৰ কথা বকি গৈছে এজনী নাহিলে বুলি অকলে বহি গৈছে আহিলে বুলিব কেনেকুৱা লাগিছে মাহী বনোৱা চিকেন কেনেকুৱা লাগিছে কোন আহিলে মহা দেউতা উঠিলেই খায় কেনেকুৱা মহা এফালে দুগৰাকী বিয়নী মেল নেকি বিয়নী মেল নহয় বিয়নী হবি নেকি বা জীয়েকে হবি সুখ দুখৰ কথা বৰ দিনৰ মূৰতহে নাই অঁ মাক পোৱাই নহয় ইমানে আৰু দুবাৰমান গৈছে অঁ মায়ে চফা কৰিছিলে অঁ এয়া আমাৰ বাৰ কাৰণে থালিখন ৰেডি কৰিলোঁ কুকুৰাৰ মাংস আলুৰ সৈতে এনেকৈ জোল ভেন্দি ভাজি আমৰ আচাৰ তাৰপিছতে গোলনেমু জলকীয়া পাপৰ ফ্ৰাই আৰু এইফালে ঔটেঙা আৰু অমিতা দিয়া দাইল ঘৰৰ মানুহ আহিলে বিয়া হোৱাৰ পাছত কিমান বেছি ভাল লাগে ন বা মাৰ ঘৰলৈ যাবলৈ পালেও কিমান ভাল লাগে সেইটোতো বিয়া হোৱাসকলে জানেই এইফালে কথা পাতি আমি তিনিওগৰাকী এতিয়া ভাত খাই আছোঁ
ৰুমবিলাকত এতিয়া বস্তু বেছি হ'ল যে ডাইনিংখনো সৰু সেইকাৰণে মানে দুবাৰ তিনিবাৰ বেলেগ বেলেগকৈ খাব লগা হয় একদম খাই বৈ আজৰি হৈ ল'লোঁ একেবাৰে গৰমে গৰমে আৰু আজি মানে গৰমটো যথেষ্ট পৰিছে ৰাতি হ'লে গোটেই খিৰিকী চিৰিকী মানে মহৰ পৰাটো বন্ধ কৰিবই লাগিব সেই বন্ধ কৰাৰ পাছত বেছিয়ে গাপ হৈ যায় একেবাৰে ঘৰবোৰ কিবা বেছিয়ে গৰম গৰম লাগে উপায় নাই আৰু কি কৰিব গৰম দিনকেইটাতো তেনেকৈ সহ্য কৰিবই লাগিব আৰু প্ৰত্যেক বছৰৰ দৰে আৰু এতিয়া যাওঁ গাটো ধুওঁ গাটো ধোৱাৰ পিছতহে চাগে ফ্ৰেছ লাগিব নহ'লে নিজৰ গাটো নিজে গোন্ধ পাই গৈছোঁ ইমান ঘামিছোঁ বনাই থাকোঁতেতো পাকঘৰটোত মানে গেছটো জ্বলোৱাৰ পিছতে গৰমটো বৰ বেয়াকৈ আহি যায় কি ক'ব আৰু এতিয়া যাওঁ গাটো ধুওঁ তাৰপৰা ফ্ৰেছ হৈ ধুনীয়াকৈ শুব লাগিব মানে তেতিয়াহে ভাল লাগিব এইফালে মই টুকু গা পা ধুই এজনী টোপনি গ'লগৈ পূৰা হেল্ল' এভৰিৱান গুড ইভিনিং বা দুদিন থাকিলে অহাৰ দিনা ৰাতিটো তাৰ নেক্সট দিনাও ৰখালোঁ আজি 3 নম্বৰ দিনাহে ভিডিঅ' কৰিছোঁ ইমান গৰম আমাৰ বাইদেউ যায়গৈ আমি চবেই আগবঢ়াবলৈ আহিছোঁ চাৰিটা আহিছোঁ বাছত উঠাবলৈ টুকু থাকিব যাওঁগৈ আজি বাই বাই আৰু আকৌ অহা বছৰ গৰম বন্ধত নেকি যি গৰম পৰিছে আজি অকণমান বাৰু ভালেই কালি বেছি আৰু তেন্তে আকৌ লগ পাম ইয়াত টুকু থাকিব আমি চুকাফা তিনিআলিত উঠাব আহিছোঁ বাছত যায় নে ট্ৰেভেলাৰখন অহা দেখিছোঁ খালি আৰু পানী বটল এটা লৈ আহিছে বাছত খাই যাবলৈ বিৰাট গৰম মানে বহুত গৰম উপায় নাই আৰু গৰমত তেনেকৈ ভিডিঅ' কৰা নহ'লেই গৰমকৈ থাকোঁতে গ'ল জোঁৱাই পানী এটা লৈ আহিছে বিয়াৰ পাছত বাই ভনীবিলাকক বহুত দিনৰ পাছতহে এনেকৈ বেছি সময়ৰ কাৰণে লগ পোৱা যায় আৰু তাই আহিলে দুদিন থাকিলে বহুত ভাল লাগিল এতিয়া আগবঢ়াবলৈ আহি মনটো বেয়াও লাগিছিলে কিন্তু উপায় নাই আজি টুকু এতিয়া গ'লগৈ মাহী লগত নাই টুকু মনতো নপৰে চাগে নাই মাহীৰ লগত থাকিলে নাই থাকিবই আহিছে আৰু এতিয়া আমি গৈ থাকোঁ আৰু মাক যে আপোনালোকে আধা দেখিলে আধা নেদেখা মা মানে পাৰ্লাৰত সোমালে আৰু পাৰ্লাৰখনো অফ কৰিব টাইম হৈছে যে সেইকাৰণে মাক তাতে থৈ আহিলোঁ তাৰপৰা আমি বাক বাছত উঠাই দিলোঁ এতিয়া যাওঁ মাৰ ওচৰলৈ উঠি লোৱা এতিয়া আহিছোঁ ঘৰৰ কাম চাবলৈ মানে কাম লাগি আছিলে এতিয়া চাগে মিস্ত্ৰী ছুটি হ'বই হ'ল নাই ইমান গৰমত তেওঁলোকে কাম কৰি আছে বাকী দেউতা আৰু এওঁ অহা যোৱা কৰি আছে বাৰু আমাৰ টুকুক এতিয়া দেখাবলৈ আনিছোঁ ন এনাই হয় মানে পাৰ্লাৰত আমি এইফালে অকণমান বোলো চাই যাওঁ পালোহি আৰু কাম কৰি আছে পুৰা এইফালে মাছ ওলাই পথাৰখনত লাগি আছে বহুত দিনৰ পাছত আপোনালোকক দেখাইছোঁ ঘৰৰ কাম ইমানখিনি হৈছেগৈ আৰু এতিয়া অলপ দেখাই দিম ওচৰৰ পৰা বলক তেন্তে সেই মাছ ওলাইছে আমাৰ ইয়াত প্ৰকাণ্ড ইয়া টিপটিপাই আছে ধৰক এই খুটাটো গাঁত খন্দাই নাইতো পথাৰ পৰা আহি পূৰা সোমাইছে কি মাছ পুঠি মাছ নে দৰিকণা পুঠি মাছ সেইখিনি এইফালে আমাৰ ঘৰৰ কাম তুমি মাছ ধৰিছিলা নেকি পালা নাই মাছ কোনখিনি সেই আমি লৈ যামগৈ এতিয়া গোটেইখিনি দেই দি দিবা ঘৰটো কোনটো সেইটো মাছ ধৰিব জানে দেই আৰু এনেদৰে পলস ভৰাই ফিল আপ কৰা হ'ল এতিয়া খুটাৰ কাম চলি আছে খুটাৰ কাম শেষ হোৱাৰ পাছতে আৰু কি কৰিব নাজানো আৰু তাৰ পাছতহে চাদৰ কাম আৰম্ভ কৰা হ'ব চাদখন দিয়া হৈ গ'লে আৰু চিন্তা নাই এইখিনি কাম সোনকালে হ'ব বুলি কৈছে আৰু নিজৰ ঘৰখন কেতিয়া হয় লাগিছে আমাৰ সকলোৰে আৰু তেতিয়া আমাৰ সকলোৰে মাৰ্ঘেৰিটাৰ ঘৰখনলৈ খুব বেছি মনত পৰে বস্তু চস্তু চব গোটাই থোৱা হৈছে আৰু শিল বালি ইটা এনেকৈ এইফালে চাওক পথাৰত পূৰা ধুনীয়াকৈ ৰুই থৈছে ইমান ধুনীয়া লাগিছে পৰিৱেশটো মটৰ চলি আছে পলস টিপ যাবলৈ পানী দি থকা হৈছে
এতিয়া চব গৈ সেয়া মাছ চোৱাত লাগিছেগৈ ইমানখিনি কামেই আগবাঢ়িছেগৈ আৰু আপোনালোকক আহোঁতেই দেখাই দিছোঁ অকণমান মাজে মাজে এনেকৈয়ে দেখাই থাকিম বাৰু এইফালে মানে টেংকিবিলাক বনোৱা হ'ল এনেদৰে টিউবৱেল মটৰ এইফালে মিটাৰ চব বহাই থোৱা আছে চব মাছ মৰাত লাগিছে এইখিনি আগবাঢ়িছোগৈ আৰু আমাৰ ঘৰৰ কাষৰ পৰিৱেশটো ঘৰৰ পৰা আহি এতিয়া আমি এই চাৰিআলিটোত ৰৈছোঁ তোকো কি খাবা এগ চপ খাম গৰম গৰম বনাই আছে হোৱা মায়েও ৰৈ আছে মজা লাগিব ন নে গৰমে গৰমে খাই ভাল লাগে মানে ঘৰলৈ লৈ গৈ খোৱাতকৈ আৰু বাইপাছ ৰোড গৰম 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 কেৰাহীৰ পৰা নমাই দিছে ইয়াতে খাব লাগিব বহুত গৰম হৈছোঁ এয়া গৰম গৰম এগ চপ লাহে লাহে দেই খুৱাই পুৱাই খাব লাগিব মজা লাগিব ৰুমৰ পৰা আকৌ ঘৰলৈ আহিলোঁ এটা বিশেষ কামৰ কাৰণে এখেতৰ লগত ময়ো আহি দিলোঁ মানে অকণমান পোহৰটো দেখাই দিয়াত প্ৰয়োজন হৈছে সেইকাৰণে ময়ো আহিলোঁ লগে ভাগে কৰিবলৈ আৰু ইমান আন্ধাৰ চাওক এয়া টুকু আৰু মাক ৰুমত থলোঁ বাকী দেউতা ৰুম পোৱাগৈ নাই দেউতা গৈছিলে আজি মামাহঁতৰ ঘৰলৈ সৰু মামাহঁতৰ ঘৰলৈ সেই আহিব আৰু তাৰপৰা আমি দুটা আকৌ ইয়ালৈ ওলাই আহিলোঁ কামটো হৈছে এইটো খুটাত নতুন খুটা যে পানী দিবৰ কাৰণে এনেকৈ বস্তাবিলাক বান্ধি ল'লে ভাল হয় বস্তা কেলৈ বান্ধে বস্তুটো মানে পানীখিনি একদম ধুনীয়াকৈ নিয়মে পৰা দি একদম তিতি থাকিব অলপ দেৰিলৈকে থাকিব মানে হয় নাই দেৰিলৈকে চাওক আমাৰ গৰুকেইটা অৱস্থা সূতাটো বহুত দেৰিলৈকে তিতি থাকে ন সূতাটো তেতিয়া তিতি থাকিব মাৰি দিয়াৰ পিছত লগে লগে শুকাই যাব যিহে ৰ'দ গৰম এয়া এটা বান্ধি হৈছেগৈ আৰু এইখনৰ ওপৰত উঠি লৈছিলে মই পোহৰ দেখাই আছোঁ মাজে মাজে ৰছীকেইডালো দিব লগা হৈছে তেনেকৈ আৰু বহুত গৰম দেই এইকেইটা নতুনকৈ দিছে এইকেইটা খোলাৰ পাছত এইকেইটাও বান্ধিব লাগিব তাক কাপোৰ পিন্ধাই দিয়া গৰমটো বহুত পৰিছে দিনত মিস্ত্ৰীসকলৰতো বহুত মানে কষ্ট হৈছে আৰু তেওঁলোকে ৰেষ্ট লৈ লৈ বাৰু কৰিছে আৰু গোটেইখিনি মানে যিখিনি এদিনত কৰিব লাগে সেইখিনি ধুনীয়াকৈ কৰি থৈ যায় টাইমটো দেৰিলৈকে কৰি হ'লেও এফালে এতিয়া ৰাতি এওঁৰ লগত আহিলোঁ কি কাম কৰিছে দেখিছে বস্তাবোৰ বান্ধি পিনি পানীটো দিলে মানে অলপ দেৰিলৈকে জেকটো পাই থাকে বুলি কৈছে সেইকাৰণে এয়া উঠি ওপৰলৈকে বান্ধিব লগা হৈছে যে পূৰা গৰমত কষ্ট হৈ গৈছে বহুত গৰম মানে ইমান গৰম পৰিছে উপায় নাই ঘৰৰ ভিতৰত থাকি শান্তি লাগে নে ওলাই গৈ শান্তি লাগে মানে ক'তো শান্তি নাই হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি মৰ্ণিং আমি এফালে ফুৰিবলৈ যাব ওলাইছোঁ পিকনিকত ওলাইছোঁ তাকো একদম এই গৰমত পূৰা ৰ'দ দি আছে বাহিৰত আৰু আজিতো বহুত সোনকালৰ পৰাই চাগে ৰ'দটো ওলাইছে আৰু সোনকালে উঠাও হ'ল বাৰু আমাৰ উঠি মেলি এতিয়া চব ওলাই মেলি ৰেডি আৰু আমাৰ ৰুম পালেহি এতিয়া সৰু মামী আৰু পুতু আমাৰ এখেতে লৈ আহিলেগৈ বাৰু বাকী আৰু কোন কোন যাব এই পিকনিকটোত আপোনালোকে দেখি থাকিব আমি গৈ আছোঁ আজি অৰুণাচল কামলাঙলৈ তো বলক তেন্তে আমাৰ লগতে আপোনালোককো লৈ যাওঁ ঠিক আছে এতিয়া মোৰ ফুল লুকটো আজি স্কাৰ্ট আৰু টপ হয় পিন্ধি লৈছোঁ ভালেই কমফৰ্টেবল পিন্ধিবলৈ গৰমত যদি কাৰোবাক লিংক লাগে ক'ব মই নেক্সট ভিডিঅ'ত লিংকটো দি দিম তেন্তে এতিয়া গৈ থাকোঁ আমাৰ গগৈদাক দেখাই দিওঁ ৰ'ব আমাৰ গগৈদা ৰেডি চাওক এইফালে এইফালে মই এইডোখৰ এইডোখ দুইটা এনেকৈ আছে হাফ পেণ্ট এতিয়া নিজকে চাই আছে আইনাখনত কোলা কোলা লাগিছে কোলা মানে কোলা লাগিবই ভিডিঅ'টোত বগাই লাগিছে বাৰু তাৰপৰা মানুহে আছে ৰিয়েলত দেখিলে চিনি নাপাব কোন কলা বহুত বুলি পাউডাৰ ঢালি দিবা আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ব এতিয়া মা গ'লেই মা আৰু পুতু গৈছে ডাঙৰ মামা গাড়ীত আমাৰখনত যাম দেউতা মই আমাৰ এখেত টুকু ফুৰিব যায় এইফালে মামী বহুত দিনৰ পাছত ক'ত যাম আমি
জানো ক'ত যাওঁ যাম আৰু অঁ য'তে লৈ যাওঁ আপোনাক বিকি দিম মই বিকি দিম ভাগিনী আৰু ভিন্দৌ গৈ থাকোঁ তেন্তে দেউতা ৰেডি গৌকেইটা ৰেডি নে ৰেডি টু ৰেচ ৰুমটো ডাঙৰ ডাঙৰকৈ হৈছে নেকি এইফালে ভিনি খোলালি হেৰি কৰি দিওঁ ক'ত গৈ আছো আমি জানো ক'ত কামলাং টুকু টুকু আকাশ চাইছে যোৱা আহি আছো আৰু দেই গৰমক নেওচি এই গেলা গৰমত আমি পিকনিক আহি আছো আৰু এতিয়া ৰাস্তাৰ কাষতে সকলো ৰৈছোহি অকণমান নিজৰ নিজৰ পেটটো ঠাণ্ডা কৰোঁ বুলি আচলতে সোনকালে ওলোৱা হ'ল যে তেনেকৈ একো ব্ৰেকফাষ্ট কৰাই নহ'ল ঘৰত গতিকে এতিয়া কিবা কিবি খাই লওঁ আমি পালোহি ডুমডুমা ৰূপাই আৰু ইয়াতে ব্ৰেকফাষ্ট কৰি ল'লোঁ ৰাস্তাৰ কাষতে আৰু গছৰ ছাঁত সকলোৱে তেনেকৈ লৈ অনা হৈছিলে বেলেগ বেলেগকৈ আৰু কণী বইল ব্ৰেড এনেকৈ চিংৰা এনেকৈ তাৰপৰা লাল চাহ খাই দিলোঁ এতিয়া পেটটো ভৰিলে আকৌ আমি গৈ আছোঁ পূৰা আমাৰ মেইন ডেষ্টিনেশ্যনত হয় নাই কেনেকুৱা লাগিছে গাড়ী চলাই ভাল লাগিছে টুকু টুকু আমনি লাগিছে নেকি ওলোৱাই নাই তুমি ইজনী এতিয়া আমি অৰুণাচল সোমাবলৈ পাৰ্মিট উলিয়াব লাগিব আৰু সেই পাৰ্মিট উলিয়াবৰ কাৰণে আজি দেখিছোঁ পূৰা লম্বা লাইন আমাৰ পাছতো বহুত আছে আমাৰ আগতো কিমান আছে ধৰিবলৈ নোৱাৰিছোঁ এতিয়াই এইখন টোটেল গাড়ী ইয়াৰ আগত আছে দুখন আৰু আমাৰ পাছতো আছে দুখন টোটেল 5খন গাড়ী তিনিখন আগফালে দুখন এইখন নহয় আগফালে এখন নহয় সেইখন তোমাৰ গাড়ী এইখন তোমাৰ গাড়ী এই আগৰখন নহয় গেট পাছৰ কথা পাতি আছে মামাহঁতে দেই ভিজি যাম এতিয়া তোৰ গৰম উঠিছে নি ঠাণ্ডা লাগিছে মোৰ দেওবাৰ চব অৰুণাচল আহি গৈছে সেইকাৰণে পূৰা ভিৰ লাগি গৈছে চাওক অৱস্থা এইটো হৈ গৈছে অৰুণাচল এই গৰমত অহাৰ মজাটো তাতে দেওবাৰে আহিলে এনেকুৱা হ'ব মামীয়ে ভগৱানক চিঞৰিব পাৰিছে ভগৱানে এতিয়া কেনেকৈ ৰক্ষা কৰিব গেট পাছখন পোৱা লগতে কথা ছানডে অফ পাই চব আহিছে ফুৰিবলৈ তাতে আকৌ ছামাৰ ভেকেশ্যনো চলি আছে জোল বৈ গৈছে আৰু দেউতা গ'লগৈ মা ওচৰলৈ মামাহঁতৰ গাড়ীত এইফালে পুতু ইয়ালৈ পঠাই দিলে ন পুতু এয়া টুকু ঠাণ্ডা লাগিছে আৰু আমাৰ এখেত গ'ল মামাহঁতৰ সৈতে গেট পাছ উলিয়াবলৈ চব মামীহঁত নামি দিছোঁ এয়া গছৰ তলত হাৱা খাই দিছোঁ অলপ চাওক গাড়ীখন কিমান ৰ'দত আছে আমাৰ ইমান দেৰি তেনেকৈ বহি থাকিলোঁ এতিয়া ওলাই দিলোঁ আৰু উশাহ চুশাহ যেন বন্ধ হৈ যাব তেনেকুৱা লাগি গৈছে পাৰ্মিট ওলোৱা হ'ল বাৰু কিন্তু পাৰ্মিট ওলোৱাৰ পাছতো এনেকুৱাকৈ মানে গাড়ীবিলাক য'ত ত'ত লাইন হৈ গৈছে গাড়ী উলিয়াব নোৱাৰা হৈ গৈছে মানুহবিলাকে যিবিলাকে পাৰ্মিট উলিয়াইছে তেওঁলোকৰো মানে যাবলৈ দিগদাৰ হৈ গৈছে ইফালৰ পৰা অহা গাড়ীবোৰো আহিব পৰা নাই এইফালৰ পৰা যোৱাবিলাকো যোৱা নাই মানে 3-4টামান লাইন হৈ গৈছে যে সেয়া এইখিনি ওলাওঁতেই আমাৰ এঘণ্টা ওপৰত লাগিব যেন পাইছোঁ আৰু এওঁলোকে মানে পাৰ্মিট উলিয়াবলৈ বহুত দূৰ খোজকাঢ়ি আহিলে আমাৰ গাড়ীটো বহুত পাছলৈ আছিল এতিয়াহে গম পাইছোঁ মানে ইমান ৰ'দত খোজকাঢ়ি আহি আকৌ লাইন পাতিব লগা হৈছে বহুত কষ্টতে আৰু এনেকুৱা ভিৰ পাম বুলি ভাবিয়ে আমি সোনকালে ওলাইছিলোঁ কিন্তু এতিয়া ভাবিছোঁ তাতকৈও সোনকালে ওলাব লাগিব এয়া পাছ উলিওৱাৰ পাছতো আমি মেইন পাছ য'ত ওলাই সেইডোখৰ পোৱাগৈ নাই ন আপোনালোক বহুতো খোজকাঢ়ি আহিলেচোন এই পখৰ ৰ'দত এয়া এইডোখৰত এনেকৈ লাইন পাতি পাছ উলিয়াইছে মানুহে আমাৰ উলিয়াই নিলেহি বাৰু এই ৰ'দত বহুত কষ্ট দেই পাৰ্মিট উলিয়াবলৈ পাৰ্মিটৰ কাৰণে ইমান সময়ত
ফচি থাকি মানে আমাৰ বহুত টাইম লষ্ট হৈ গ'ল। আমি যিহেতু পিকনিক টাইপত আহিছোঁ আজি, তাতে বনাই সিজাই খাবগৈ লাগিব, সেইকাৰণে দেৰিয়ে হৈ গৈছে। এতিয়া আৰু পটাপট যাব লাগে। ফাইনেলি আমি অলপ সময়ৰ পাছতে কামলাং পামগৈ আৰু মাজতে বহুতখিনি কষ্টও হ'ল। 2 ঘণ্টামান আমি মানে পাৰ্মিটৰ কাৰণে বৰ্ডাৰৰ সেইডোখৰতে ৰ'ব লগা হ'ল আৰু পাৰ্মিট পোৱাৰ পাছতো আমি ভিৰৰ কাৰণেও সেইখিনি মানে জামত ফচিব লগা হ'ল। এতিয়া আহি আমাৰ মেইন ঠাইডোখৰ পাবলৈ হৈছে আৰু কামলাং ৰিজৰ্ট। এয়া এইটো ৰাস্তাই পাৰ হৈ গৈ আছোঁ। ইয়াৰ আগত আহিছিলোঁ টুংটাও আৰু 7 km আহিছিলোঁ, সেইকেইখন আগে পাই সেইখন পাৰ হৈ আহিলোঁ। তাৰ পৰা অলপ আহিব লাগে এইখন কামলাঙলৈ, এখন মানে পাহাৰৰ ওচৰত হয় আৰু এনেই ফটোজ ভিডিঅ'বিলাকত দেখি আছোঁ, আহিব মন এটা আছিলে। ফাইনেলি আজি তালৈকে আহি আছোঁ ন। খালি এহেঁতি পুতু আৰু আমাৰ টুকুৱে পুৰা উৎপাত কৰি আহিছে, মামী মাথা গৰম কৰি দিছে। পুতুৱে বোলে আমাৰ টুকুক চাইনাত থৈ আহিব হেনো। নাই পুতু কেলে থবিগে, তাই চাইন নিচা নিচিনা নে? ধুনীয়া পৰিৱেশ, মস্ত গৰম। কামলাং ৰিজৰ্টখন য'ত আছে সেইডোখৰ পাবলৈ বহুত টাইম লাগিব আৰু মামাহঁতে কৈছে যে তাত গ'লে পূৰা ৰ'দটোৱে পোৱা যাব, ছাঁ জেগা নাই। যিহেতু বনাবলৈও জেগাডোখৰ ভাল লাগিব, সেইকাৰণে এইফালে সোমাই চাওঁ ক'লে। এইখন হৈমংজ্যোতি ৰিজৰ্ট বুলিও আছে এখন, পিছে আমি ৰিজৰ্টখনত সোমাব নোৱাৰিম কাৰণ আমি নিজেই বনাম যে। তাকে এতিয়া জেগাটো চাবলৈ এইফালে সোমাই আহি আছোঁ, জেগা এটা পালে হয় আৰু সোনকালে ধুনীয়াকৈ। আৰু ইয়াতো আছে নৈখন বাৰু, ৰিজৰ্টবিলাক ইয়াতে প্ৰায় নদীৰ ওপৰতে থকা নিচিনা হয় যে, তেতিয়া মানে নদীখনত নামি ধুনীয়াকৈ এনজয় কৰিব পাৰি আৰু ঠাণ্ডাও লাগি যায়। ইমান গৰমত আহিছোঁ আৰু সেই চেঁচা পানীখিনিত যেতিয়া নামি দিব পাম বহুত ভাল লাগিবগৈ। আৰু এইখন হৈছে কামলাং নদী, ইমান ধুনীয়া চাফা পানী চাওকচোন। আহিয়ে ইয়াৰ ভৰিকেইটা তিয়াবলৈ আহি গ'লোঁ ইয়াতে। আৰু কোনডোখৰত বনোৱা সিজোৱা হ'ব দেখাম। এইফালে মামী চিনি পাইছে চাগে, আমি আগৰ ভাড়াঘৰটোত আছিলোঁ যে, তাৰ মামাৰ মামী। আৰু এইফালে টিকলিজনীক আপোনালোকে আগতে দেখিছে, ধুনু। কেনেকুৱা ঠাণ্ডা নে? মজা নে? মজা পিছল দে, ভৰিকেইটা মজা লাগিছে। বাহ এতিয়া নিতিবি। ধুনুক পানী ছিটিয়াই দিলে, ধুনু পানী ছিটিয়াই দিয়া টুকুক, এই টুকু বালে ছিটিয়াই দিয়া। এইটো পুতু আহিছে, ধুনু পুৰা খেলিছে। বাবা ধুনু কেনেকুৱা লাগিছে? টানি নিছে। মামী সাঁতুৰি লওক অলপ ঠাণ্ডা পানীত দুগৰাকীয়ে। হেল্ল' এবাৰ যা ধুনু, ধুনু হেল্ল' কৈ দিয়া। ধুনু ধুনু হেল্ল' কৈ দিয়া। মস্তি। মানে আজি পিকনিকটো মামাহঁতে উলিয়াইছে, সেইকাৰণে মামাৰ গোটেই লগৰবিলাকেই আছে ইয়াত আৰু সকলোকে আমি মামা মামী তেনেকৈয়ে কওঁ, যিহেতু মামাৰ লগৰ হয়। এতিয়া পানীত অকণমান সময় কটাই লওঁ। টেঙা ছিঙিছে, দাইলত দিব বোলে, ভাল লাগিব। ঢেৰ লাগি আছে দেই, বা ঢেৰ লাগি আছে। তলৰকেইটা নোৱাৰিব, পাৰিব। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনত। মজা মজা দেই, মজা লাগিছে দেই। এইফালে দুটা, এইফালে চব আহি গ'ল লাহে লাহে। কেনেকুৱা লাগিছে গৰমৰ পৰা? দেউতা অকল ঔটেঙা চিঙাত লাগিছে। আমি কাপোৰ ওপৰত দাঙি লৈছো, ময়ো ছিঙি দিলো ঔটেঙা, ঢেৰ লাগি আছে। কেনেকুৱা লাগিছে আপা? এইয়া আমাৰ ধুনীয়া আপা। চবেই পানীত নামিছো আৰু অলপ মানুহ আছে বাৰু এইফালে খানা বনোৱাত লাগি আছে।
সেইফালে আমাৰ গগৈদা ভিডিঅ' কৰি আহিছে সেইফালে মাও লাগি আছে কামত আমি পানী খেলাত লাগিছোঁ এই চাওঁ ঔটেঙা কি ধুনীয়া এতিয়া কোমলীয়া ঔটেঙা খাবলৈ বিৰাট ভাল নহয় দেউতাই লৈ লৈছে কেইটামান ক'ত যাওঁ কেনেকুৱা লাগিছে খানা বনোৱা আৰম্ভ হৈ গ'ল সকলো বস্তু মামাহঁতে যোগাৰ কৰি লৈ আহিছে আৰু মামাহঁতে য'তে যায় এনেকৈ বনাই সিজাই খায়গৈ আৰু বনোৱাটোত মানে মামাই বেছিকৈ থাকে আমাৰ এয়া ব্লেক পিন্ধাজন ডাঙৰ মামা মাৰ ডাঙৰ ভায়েক আৰু তেওঁ খুব ধুনীয়া বনায় গেছৰ চিলিণ্ডাৰৰ পৰা আদি কৰি চব লৈ আহিছে আৰু এইফালে চাওক কুকুৰা গোটাকৈ আনিছিলে কুকুৰা কাটি আছে এইফালে তাৰপিছতে মায়ে ইটো সিটো কিবা কিবি ধুইও আছে মই বোলো পিকনিক আহিছোঁ যেতিয়া সকলোখিনি দেখাই থওঁ বুলি এখেতকো ভিডিঅ' কৰি থ'ব কৈছিলোঁ সেইকাৰণে মই ইফালে থাকোঁতে এখেতৰ মোবাইলত এইফালৰখিনি দেখাই থৈছোঁ মাও নামিলে কেনেকুৱা লাগিছে পানীখিনি ভাল লাগিছে মজা একেবাৰে একদম ঠাণ্ডা এইফালে গগৈদা খানাত লাগি আহিলে নেকি অলপ লাগি আহিলে মজা আজি আকৌ আমি বেলেগ কাপোৰে লৈ নাহিলোঁ ইয়াৰ আগৰ পৰা আমি নামিলোঁ নাই সেইকাৰণে মন নাছিলে ইমান আমি আজি তাৰমানে একদম বনাই মেলি খাইছোঁ ন সেইকাৰণে প্ৰথমে মানে ধুনীয়া ঠাইডোখৰ চাই সেইকাৰণে ইয়াতে বনাইছোঁ তাৰপিছতহে আমি ক'ত পাৰোঁ যাম আৰু পিকনিক হয় নাই সেইকাৰণে আৰু য'ত ত'ত বনাব নোৱাৰি ইমান গৰমৰ পৰা আহি ইমান ঠাণ্ডা পানী বিৰাট ঠাণ্ডা পানী আৰু আমি ইয়াতে খানাটো খাম মানে এইফালে ওপৰত বনাই আছে আৰু সেইখন এখন ৰিজৰ্ট হয় ৰিজৰ্টখনৰ মানে মাজলৈ যোৱা নাই আমি এই কিনাৰতে খাইছোঁ ৰিজৰ্টৰ ব্ৰিজ হয় আৰু ৰিজৰ্টখনৰ নামটো চাইছিলোঁ পাহৰি গ'লোঁ ভিডিঅ'টো প্ৰথমতে আপোনালোকক দেখাইছোঁ বাৰু তাতে চাগে আহিছে যদি কমেণ্ট কৰিব আৰু পানীখিনি ইমান চেঁচা মানে নেনামি নোৱাৰিলোঁ কাপোৰ অনা নাছিলোঁ এক্সট্ৰা নেনামো ভাবিছিলোঁ ইমান ঠাণ্ডা পানী গৰমত দেখি ৰ'বলৈ নোৱাৰিলোঁ দেই অকণমান নামিয়ে দিলোঁ গাহৰি মাংস লৈ আহিছিল মামাই আনি বইল কৰি এইফালে ড্ৰাই ফ্ৰাই বনালে গাহৰি মানে মামাই বনোৱা খাই বিৰাট মজা লাগে বহুত ধুনীয়া বনায় যেনেকৈয়ে বনায় আৰু এইফালে মামাহঁতৰ অকণমানতো এতিয়া পাৰ্টি চলিবই আৰু ঔটেঙা ছিঙি আনি এইফালে মামাই দাইলতো দিলে খোৱাহে কথা আৰু পাৰি আনিছে আৰু বনাব এতিয়া চালাড ডাঙমি কাটে হাত কাটি গৈছে এই ৰিজৰ্টখনতো মানুহ ধেৰ আছে আমি এই ওপৰডোখৰত বনাইছোঁ তাৰপিছতে দলংখনেদি গৈ সেইফালে ৰিজৰ্টখন আছে এইফালে টুকু আৰু পুতুলে চাওকচোন কিমান যে ভাল পাইছে গৰমত এই পানীখিনিত খেলি টুকুৱে মানে অহাৰ পৰা কেতিয়া মানে সাঁতুৰিবলৈ পাম সেইটোৱে কৈ আছিল কুকুৰা আনিছিল টোটেল 4টামান আনি কাটি মেলি এয়া বনালেই মামাক কৈছোঁ ভালকৈ লৰাই দিয়ক ভিডিঅ' কৰিছে বুলি মামাই মোক কি আনচাৰ দিছে চাব দেই তুমি লোৱা আকৌ তেতিয়া তুমি লোৱালে এনেই ক'ত পাব আজি মই বনাইছোঁ কুকুৰা মাংস চবকে খোৱা মুগী সেইফালে মামাহঁতে চাই আছে ভাল বনাইছা ন তুমি ভালেই বনাইছোঁ আজি প্ৰথম বনাইছা নে আগতে বনাইছা পিকনিকত প্ৰথম ঘৰত আগতে বনাইছা ন বনাইছোঁ ৰিপকই হ'ব ন প্ৰথম বনাইছে প্ৰথম বনাইছোঁ ভাল লাগিছে কিবা এটা ইমান গৰমত আহিলোঁ যদিও এই পানীখিনি নমাৰ পাছত গৰমটো অলপ হ'লেও গুচি গ'ল আৰু এইডোখৰ ঠাইডোখৰ ঠাণ্ডাই এইডোখৰতে বনাই থকা হৈছে আৰু প্ৰথমে মামাই গাহৰি ফ্ৰাই বনালে গাহৰি আনি ইয়াত বইল কৰি আকৌ ফ্ৰাইও বনালে তাৰপৰা সকলোৱে খালোঁ সোধাকৈ তেনেকৈ তাৰপিছতে আৰু পিকনিক যেতিয়া অকণমানতো মামাহঁতে পাৰ্টি কৰিব পাৰ্টি চাৰ্টি কৰিছে আৰু তেনেকৈ যোনে যি পাৰে আৰু আমি মাংস খালোঁ পূৰা খালোঁ মানে 3 প্লেটমান খাইছোঁ নেকি
গাহৰি মাংস আজি খাই দিছোঁ আৰু ইভাগেতো অকণমান কমাইছোঁ বাৰু বেছি শকত হৈ গৈছোঁ যে দেখিছে আপোনালোকে তথাপিও এনেকৈ পিকনিকত আহিলেতো খাব মন যাবই আৰু মামাই খুব ধুনীয়া বনায় আৰু ইয়াতে এইখন ধুনীয়াকৈ দলং এখনো আছে বৰ ধুনীয়া এয়া সিহঁতি খেলিয়ে আছে আৰু এইফালে পানী চাওক সোঁতটো ধুনীয়া ইমান ঠাণ্ডা পানীখিনি আৰু এতিয়া বনাই আছে মামাই কুকুৰাৰ মাংস আৰু আমি চালাড তালাড বনাই দিলোঁ বাকী আলু চালু চব চাউল তাউল তেনেকৈ ধোৱা হৈছে পানী চানী লৈ অহা হৈছিলে ইয়াতো কিছুমান ধোৱা হৈছে বাৰু পানীখিনি যিহেতু এনেকৈ বৈ থকা পানী চাফাই হয় সেইফালে চবেই গা ধোৱাত লাগিছে গান উঠে আপুনি ইমান ঠাণ্ডা সাঁতুৰিলা অলপ গৈ আছে যে আপুনি কটাই চটাই লৈ আহিছে যে কটাইও লৈ আহিছে যে লাল গাড়ী বুলি সাঁতুৰি দেখাওক আকৌ আপোনালোকে বেলেগ সাঁতুৰিছে দেই এইফালে এইকেইটা এফালে ডাং খাই গৈছে চুচুৱাই নিছে ধুনু মস্তি ধুনু হাই কৈ দিয়া মস্তি লাগিছে কৈ দিয়া হাম বুলি কৈ দিয়া মই উঠিব লাগে মই ৰৈ আছো ধুনু পানীটো কেনেকে গৈ আছে আমি গুচি যাম নি ধুনু মই কোন হয় ধুনু ৰিম্পি বৌ ৰিম্পি অ' এইটো তিতি গ'ল কি হ'ব এতিয়া তোমাৰ চোলা এটা পিন্ধিব লাগিব দিবা দেই ই আহিবই পৰা নাই সিহঁতি ধুনু উঠিব ৰৈ আছে সোনকালে আহা মজা লাগিছে গোটেই টানিব পাৰিছে দেই গাড়ীখন লুকাই দিছে একবাৰে ফাইনেলি নামি দিলো আৰু কাপোৰ মেনেজ হৈ গ'ল কি কম্পিটিশ্যন ই পুৰা ধুনীয়াকে কৰি দিছে পৰিয়ে দিয়া নাইচোন কগৈদা নাই পৰা কাপোৰ নাই অনা বুলি মনটো বেয়া হৈ আছিল নামিব নাপাম বুলি তাৰপিছতে এয়া আগৰ আমাৰ ৰুমৰ যে মামী কথা কৈছোঁ মৌচুমী মামীয়ে সৰহকৈ কাপোৰ লৈ আহিছিলে যে তেওঁৰে প্লাজো এটা লৈ এনেকৈ আমাৰ ডাঙৰ মামাহঁতৰ কুকুৰা মাংসৰ গ্ৰেভি ঔটেঙা ফ্ৰাই তাৰপিছতে দাইল ঔটেঙা এনেদৰে এসাঁজ খাবলৈ লৈছোঁ আৰু চালাডো আছে লগত কেনেকুৱা হৈছে টুকু ভাগৰ লাগিছে কুটু তোমাৰ নামটো কি আছিলে অভিনৱ খানা আধাখিনি খাইছোঁ আধাখিনি সাঁতুৰি আছে আৰু এইফালে চাওক এইফালে মামা দুজনে ডেঞ্জাৰ ডাইনিং টেবুলত বহি ভাত খাইছে আমাৰ ৰাজু মামাৰ বাৰু বহুত গৰম উঠিল একদম অহাৰ পৰা বনোৱা হিচতে লাগি গ'ল যে এতিয়াহে পানী লৈ আহিছে ইয়াতে ভাত খাম ক'লে তাৰপিছতে ইজন হৈছে বিচু মামা তেখেত হৈছে তিনিচুকীয়াৰ ঠাণ্ডা জেগাত পূৰা ভাত খাইছে আমি ধুনীয়াকৈ এসাঁজ খাই আহিলোঁ আৰু ওচৰতে যিখন নদী আছিলে কামলাং নদী হয় সেইখনত ধুনীয়াকৈ আমি মানে পানী খেলিলোঁ ভাল লাগিল গৰমটো একেবাৰে ঠাণ্ডা কৰি দিলোঁ পানীখিনি চুইছে ইমান ঠাণ্ডা পানী কামলাং ৰিজৰ্টলৈ বুলি আমি অলপ এয়া গৈ আছিলোঁ কিন্তু আধা ৰাস্তাৰ পৰা উভতি দিলোঁ কাৰণ গধূলিয়ে হ'ব হ'ল আৰু গধূলি হ'লে তাত গৈতো ভাল নালাগিব বেলেগ এদিন আহিম বুলি উভতি দিলোঁ আজিলৈ এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ শেষত সকলোকে ধন্যবাদ জনাইছোঁ মোৰ বাৰ্থডেৰ দিনা আপোনালোক সকলোৱে ইমান ধুনীয়াকৈ উইচ কৰিলে তাৰ কাৰণে মই সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ সদায় মৰম আশীৰ্বাদ দি যাব আৰু সকলোৱে মেছেজো কৰি আছে যে বাৰ্থডে ভ্লগ কেতিয়া দিবা আৰু এতিয়া কৈ দিছোঁ বাৰ্থডে ভ্লগটো নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব আজি
আজিলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ৰৈ থাকিব